ধুবুৰীত বাল্যবিবাহৰ ভয়তে আত্মহত্যাৰ অভিযোগ এজন লোকৰ। ধুবুৰীৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত বৰাইবাৰী বাগমাৰী গাঁৱত বাল্যবিবাহ কৰোৱা স্বামীৰ আত্মহত্যা। কাছমালী পৰমাণিক নামৰ 2 সন্তানৰ পিতৃয়ে বাল্যবিবাহ কৰাৰ বাবে কেইদিনমান ধৰি মানসিক চাপত ভুগি আছিল বুলি ৰাইজৰ দাবী। কেইবাদিন ধৰি আৰক্ষীৰ ভয়ত আত্মগোপন কৰি আছিল কাছমালী পৰমাণিকে। অৱশেষত আজি আত্মহত্যাৰ নিচিনা চৰম পন্থা বাছি ল'লে কাছমালী পৰমাণিকে। মৃত লোকজনৰ বয়স 30 বুলি জানিব পৰা গৈছে আৰু তেওঁ 2টা সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও প্ৰকৃত ঘটনাত আৰক্ষীৰ তথ্যই পোহৰলৈ আহিব বুলি ৰাইজে অৱগত কৰিছে। ৰাজ্যত পুনৰ চলিল আৰক্ষীৰ বুলডোজাৰ। পুনৰ অসম চৰকাৰৰ উচ্ছেদ অভিযান আৰম্ভ। বুঢ়াচাপৰি বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ লগতে অভয়াৰণ্যখনৰ দাঁতিকাষৰীয়া প্ৰায় 6,000 বিঘা মাটি বেদখলমুক্ত কৰাৰ বাবে ইতিমধ্যেই অভিযান আৰম্ভ কৰিছে অসম চৰকাৰে। আজি পুৱাৰে পৰা আৰম্ভ কৰিছে শোণিতপুৰ আৰু নগাঁও জিলা প্ৰশাসনে। আজি প্ৰথম দিনটোত বেতনী আৰু লংকেটাকোকে সামৰি 92 হেক্টৰ মাটিত প্ৰশাসনে চলাব উচ্ছেদ অভিযান, যাৰ বাবে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত পুৱাৰ ভাগত হাজাৰ হাজাৰ আৰক্ষী জোৱান, অৰ্ধসামৰিক বাহিনীৰ জোৱান তথা বহুসংখ্যক JCB ট্ৰেক্টৰ বিভিন্ন বাহনৰ সহায়ত প্ৰশাসনৰ বৰমূৰীয়াসকলে উচ্ছেদৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰা দেখা পোৱা গৈছে।